ঐ শুনা, মোৰ হৃদয়ত মহিলা বুলিবলৈ মোৰ মা আছে। ঘৰটো ইমান ভাল নহয়, কিন্তু ঘৰত ধান চাউলেৰে ভৰি আছে। মোৰ এসোপামান ধন নাই, কিন্তু তোমাক দিবলৈ বহুত মৰম আছে। মোৰলৈ আহিলে তোমাক সপোন নেদেখাওঁ, আৰু বিদেশ দেখুৱাবলৈও মোৰ ঠাইত ধন নাই। মাথো নিজৰ বুলিবলৈ এখন পথাৰ আছে। ভাল পোৱা কি মই ইমান নেজানো, কিন্তু তোমাক দেখাৰ পৰা মোৰ বুকুখন বৰকৈ বিষাই আছে। মোৰ অনুভৱ হয় তাৰ ইণ্ডেকশ্যন মাথো তুমিয়ে, মানে মই তোমাক বহুত ভাল পাওঁ। মোৰ কাৰণে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি থৈ যাবানে তুমি? প্লিজ।